বন্ধুসকল, এই ভিডিঅ'টি মনোযোগেৰে লক্ষ্য কৰক আৰু মোক কওক মোৰ নোহোৱাকৈ উত্তৰে কেনেদৰে জীয়াই আছে। বন্ধুসকল, আপুনি কেতিয়াবা ভাবি চাইছেনে অপৰাধী এটাক ফাঁচি দিয়াৰ সময়ত জল্লাদে অপৰাধীৰ কাণত কি কয়? আপুনি জানেনে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কিতাপখন কোনখন আৰু ক'ত পোৱা যায়? তেতিয়াহ'লে এইবোৰৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকক। বন্ধুসকল, আমি যেতিয়া পইচাৰ লেনদেন কৰোঁ তেতিয়া আমাৰ মোবাইলত বেংকৰ পৰা আমাৰ মোবাইলত এটা OTP পঠিয়াই দিয়ে। সেই OTPটো শুদ্ধকৈ দিয়ে আপুনি পইচা লেনদেন কৰিব পাৰোঁ। আপুনি জানেনে OTP ক'ত আৰু কেতিয়া আৰম্ভ হৈছিল? নাজানে যদি কৈ দিওঁ। 2008 চনত OTPৰ আৰম্ভ হৈছিল, যেতিয়া আমেৰিকাৰ এজন উকিলৰ একাউণ্টৰ পৰা কোনোবাই $7,000 উলিয়াই লৈ গৈছিল আৰু সি যেতিয়া ৰিচাৰ্জ কৰি চালে তেতিয়া তেওঁৰ দৰে 6জন বেলেগ মানুহৰো হৈছিল। আৰু এই কামটো জাপানৰ কোনোবা এজন মানুহে কৰি আছিল। আৰু যেতিয়া এই কথাটি বেংকৰ বিষয়াবোৰক ক'লে তেতিয়াৰ পৰা এই OTP ছিষ্টেমটো আৰম্ভ কৰা হ'ল। বন্ধুসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে অপৰাধী এজনক ফাঁচি দিয়াৰ আগত জল্লাদে তেওঁৰ কাণত ফুচফুচাই কিবা কয়? কি কয় আপুনি হয়তো নাজানে। তেতিয়াহ'লে শুনক, মই কওঁ কি কয়। মোক ক্ষমা কৰি দিব, ইয়াত মোৰ কোনো ভুল নাই। মই মাত্ৰ মোৰ আদেশহে পালন কৰি আহিছোঁ। ইয়াৰ পিছত সেই কয়দীজনক জল্লাদে ফাঁচি দি দিয়ে। বন্ধুসকল, আগতে পগ' চেনেলত জাপানীজ গেম এখন দিছিল, মই নামটো পাহৰিলোঁ। আপোনালোকে হয়তো চাইছিল। তাত বহুতো কণ্টেষ্টেণ্টে বিভিন্ন টাস্কৰ মাজেৰে পাৰ হ'ব লাগিছিল আৰু সেই টাস্কবোৰৰ মাজেৰে এনিমিক হৰুৱাই আহিব লাগিছিল। বহু কষ্টকৰ গেম আছিল, কিন্তু তাত এটা প্ৰব্লেম আছিল। সকলোতে জিকি অন্তিম সময়খিনিত হাৰি গৈছিল। আপুনি জানেনে ইয়াত কিমান কণ্টেষ্টেণ্ট জিকিছিল? আপুনি হয়তো নাজানে। ইয়াত মাত্ৰ 8জনহে জিকিছিল লাখ লাখ কণ্টেষ্টেণ্টৰ মাজত। বন্ধুসকল, আপুনিতো বহুত সৰুৰ পৰা ডাঙৰ কিতাপ পঢ়ি পাইছে বা বহুত সৰু সৰু পকেট ডিক্সনাৰী টাইপৰ কিতাপ পঢ়ি পাইছে। আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কিতাপখন ক'ত পোৱা যায়? আপুনি নাজানে হয়তো ক'ত পোৱা যায়। এই কিতাপখনৰ নাম দিছ ইজ মহম্মদ। এইখন লিখিছিল চৌদিৰ আব্দুল আজিজ মুছলি নামৰ লোকজনে। ইয়াৰ দীঘ হ'ল 5 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ। ইয়াৰ ওজন প্ৰায় 1500 কিলোগ্ৰাম। তেতিয়াহ'লে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোৰ শেষৰ আৰু ইণ্টাৰেষ্টিং কথাটো শুনক। বন্ধুসকল, আপোনালোকে মোৰ নোহোৱা উট দেখিছেনে? তেতিয়াহ'লে এই উটটো চাওক। এইটো ডুবাইৰ উটটোৰ মালিকজনে মোবাইলেৰে ৰেকৰ্ড কৰি ইণ্টাৰনেটত এৰি দিছিল। এইটো গোটেই দুনিয়াত ভাইৰেল হৈ গৈছিল। কিন্তু এইটো কেনেদৰে সম্ভৱ? আপোনালোকক কওঁ যে এইটো হ'ল আপোনাৰ চকুৰ এটা ভ্ৰম। এই উটটো স্মাৰ্ট, আপোনাক বুৰ্বক বনাই আছে উটটোৱে। বিশ্বাস নহয় যদি গোটেই উটটো চাওক। আৰু বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব।